কোনোবাই আপোনাক বাৰে বাৰে ক্ষমা কৰি দিছে আপুনি কৰা ভুলৰ বাবে তাৰ অৰ্থ এইটো নহয় যে তেওঁ মূৰ্খ তাৰ অৰ্থ এইটোহে যে তেওঁ আপোনাক বহুত ভাল পায় আৰু কোনো কাৰণতে আপোনাক হেৰুৱাব নোখোজে যিসকল নেগেটিভ মাইণ্ডৰ মানুহ তেওঁলোকৰ পৰা আঁতৰি থাকিব কাৰণ তেওঁলোকৰ সকলোতে সমস্যা লাগি থাকে এটা নিৰ্দিষ্ট সময়ত আপুনি সঠিকভাৱে বুজিব যে বহুত মানুহে আপোনাক ব্যৱহাৰ কৰিছিল ভাল পোৱা নাছিল আসলতে সঁচা কথা ক'বলৈ গ'লে মানুহ কল্পনাতে বেছি সুখী বাস্তৱত নহয় যিমান ভাল পাব সিমান অৱহেলা পাব যিমান মানুহ চিনিব পাৰিব সিমানেই অকলে থকাৰ ইচ্ছা বাঢ়ি যাব জীৱনত যদি সুখত থাকিবলৈ বিচাৰিছে তেনেহলে এই 6টা কথা মানি চলক প্ৰথম টকা ইনকাম কৰিব শিকক দ্বিতীয় অতিৰিক্ত মায়ামোহ ত্যাগ কৰক তৃতীয় অতিৰিক্ত আশা কৰিবলৈ এৰি দিয়ক চতুৰ্থ নিজক ভাল পাবলৈ শিকক পঞ্চম চিন্তা কৰা বাদ দি হাঁহি ধেমালিত থাকক ষষ্ঠ নিজক সময় দিয়ক মেকআপ ব্ৰেণ্ডেড কাপোৰ পিন্ধি মানুহে যিমানেই সৌন্দৰ্য চৰ্চা আৰু শৰীৰ মেইনটেইন নকৰক কিয় তাৰ আচল সৌন্দৰ্য কেৱল চৰিত্ৰত ব্যৱহাৰত আৰু কৰ্মত লুকাই থাকে মানুহৰ নিজৰ বুলিবলেনো কি আছে জন্ম আনেই দিয়ে নাম আনেই দিয়ে শিক্ষাও আনেই দিয়ে ইনকামো আনৰেই টকা আৰু জীৱনৰ শেষ যাত্ৰাটো আন কোনোবাই লৈ যাব আৰু কি জানে জীৱনত এই 4টা বিষয়ত কেতিয়াও লাজ নকৰিব পুৰণা কাপোৰ সাধাৰণ জীৱন যাপন বৃদ্ধ মা দেউতা আৰু দুখীয়া বন্ধু বিশ্বাস ভাল পোৱা সন্মান আৰু গুৰুত্ব প্ৰয়োজনতকৈ বেছি কাকো নিদিব সস্তীয়া আৰু দুৰ্বল ভাবিবলৈ আৰম্ভ কৰিব যেতিয়া মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে তেতিয়া ভাবে ভগৱানে সকলো দেখিছেনে কিন্তু পাপ কৰাৰ সময়ত সকলো পাহৰি যায় ঠিক সেইদৰে দান কৰা সময়ত ভাবে ভগৱানে দেখিছেনে কিন্তু চুৰ কৰা সময়ত সকলো পাহৰি যায় পৰিশ্ৰম কৰা সময়ত সকলোৱে চিন্তা কৰে ভগৱান আছেনে কিন্তু কাৰোবাক আঘাত কৰা সময়ত পাহৰি যায় যে ভগৱানে সকলো চাই আছে সিমানখিনিৰ পিছতো মানুহে নিজকে বুদ্ধিমান বুলি ভাবে এই উপকাৰ শব্দটো বৰ অদ্ভুত নকৰিলেও মনত ৰাখে আৰু কৰিলেও পাহৰি যায় দুখীয়া ছোৱালীক কেতিয়াও বিয়া নকৰাব যিসকল পইচাৰ দুখীয়া সেইসকল নহয় যিসকল মনৰ পৰা দুখীয়া সেইসকলহে সম্পৰ্ক সেইটো নহয় য'ত ইগো আৰু এটিটিউড থাকে সম্পৰ্ক সেইটোহে য'ত এজনে খং কৰিলেও আনজনৰ খং কমোৱা ক্ষমতা থাকে আজিকালি মানুহে হাঁহি ধেমালি কম কৰে হাঁহি ধেমালিৰ চলেৰে অপমান বেছি কৰে সপোনে আচলতে বেইমানি নকৰে বেইমানি কৰে সপোন দেখুওৱা মানুহবোৰে যোগ্যজনে আনৰ সমালোচনা কেতিয়াও নকৰে অযোগ্যজনেহে সমালোচনা কৰে সন্মান কৰিলে সন্মান কৰিব ঘৃণা কৰিলে ঘৃণাই কৰিব ইগনোৰ কৰিলে অফক'ৰ্ছ ইগনোৰ কৰিব ইট ইজ নট ইয়ৰ এটিটিউড ইট ইজ জাষ্ট ইয়ৰ চেল্ফ ৰেছপেক্ট ধন্যবাদ